কয়টা বাজিল রে আটটাই বাজিল এই নহমতে নমস্কাৰ মই অমৰজ্যোতি বৰাইচং কুটাহানকে হণ্ড্ৰেড অফ লাইফৰ আৰু একটা নতুন ভিডিঅ'ত আজি বিশ্ব মহাবীৰ চিলাৰায় দিৱস ৫১৩ম চিলাৰায় দিৱস নাকাটি পাহাৰৰ বাখৰাত আজিৰ পৰা কমতাপুৰ ফেষ্টিভেল আৰম্ভ হ'ব তো এলা মই উঠোং হাগুং মুটুং গাঁও উঠোং আৰু ওলাং তাহলে লাগ পাই আছোং কুটাহানকে অতে নাকাটি পাহাৰৰ বাখৰাত মৃদুলা ধীরে ধীরে লাহে লাহে কি জাদু করিলা এটা উঠছে কিন্তু এটা ঠান্ডা করার কি এটা আবার রাজবংশী ভাষাত ফান্দার কথা কম এইটা চা পানিলাও টকরা এটা মাংস কাটা টাঙল এইগুলা ফলের ছামা আমার কৃতকার্যসূচী মর্মে কোথায় আমার রাজবংশী আবেগ একে বিপরে লাগরে আহিব লাগছে রে আৰু কমতা তো আমি আহিয়া পাইলুং নাকাটি পাহাড়ের বাখারাত আমি এবার বেলেগ রাস্তা দিয়ে আইছুং এসা মানুহগিলা আহিয়া আছে ভিড় হব লাহে লাহে বাবু হেল্ল' আহিলং তো দে আমাকে ফটো তুলিছ তোমাকে তুলু দে আমাকে এইখান প্লাষ্টিকের হ্যাঙ্গিং ব্রিজ বনাইছে আহিয়া মাত্র দেখা পালো এখান হ্যাঙ্গিং ব্রিজ এটা লফে লফে যাব বেৰাব পাৰিবি এই কথাখানে পইচা লাগিব বোধ হয় আৰু সেইটা বোধ চাঙৰ বনাইছে নেকি এইটা ওপৰত দেখা পোৱা যায় চাংঘৰে বোধ হয় এতিয়া এলাহে মানে প্ৰগ্ৰামগিলা এলাহে হ'ব আজিৰ পৰা সি আৰম্ভ হ'ব আৰু এইখান কাঠেৰ বুলখান মাটি তুলিয়া সমান কৰিছে ৰাস্তা ঘাট ঠিক কৰিছে এইখান বাইক এইখান অফ ৰোডিং বাইক এইয়া চলাব আমি যাম তো ইনকা গাড়িতে কয়খান আছে দাদি এখানে মাত্র দাদি হতে কি করে আছিস আমি কিবা কৰি আছো গাড়ী ৰে মানে কি রাস্তা হ'ব মানে কট কিনি চলাই নচলাই আজি ঠিকছে ফটো উঠিম ইখান ব্রিজতো ফটো উঠিম হাইখান ব্রিজতো ফটো উঠিম আৰু পালে পাহাৰৰ ওপৰতো চৰিম আজিকা যদি সময় পাং উঠিলুং আৰু ওপৰত ফিল্ডখনত এইখান ষ্টেজখান এয়া আহিয়া গণেশক লগ পালুং তো কেনেকা আছিস ভাই খবৰ চবৰ দে ওপৰত উঠিবি হেই আমি আহিয়া পৰা আগতে ফিটা কাটিছে কে নাই কিতে হেই পাহাৰত উঠিম তো এইবাৰ খালি মেলা চালে বেয়া আহোঁ মেলা চালে মানে এইগিলা কি দোকান দিছে এইগিলা কি হৈছে গোটাই পৰিৱেশ দেখাং খানে ভাল কৰি গতিকে চাই থাকিবি আৰু কথাখানে এইগিটি ভালেগিটি ঠাকুরের মন্দির কি বা ঠাকুরের মন্দির কাবাক পুচিয়া এলাই কম কথাখানকে এখানে এখন মানুষ চব দেখুৱা হৈছে মানে আমাৰ গাঁৱৰ পৰিৱেশত কেনেকুৱা হয় আমাৰ ৰাজবংশী মানুহ চবগিলা দেখুৱা হৈছে আৰু কি ভিতৰ চামে দেখাং কি আছে এইগিলা হৈছে আমাৰ লোকবাদ্য একতাৰা দুতৰা ঢোল বেহেলা খোল আৰু গোটাইগিটিতো নাম নাপাং গোটাইগিটি বা কি নাম দাস নাপাং
কাৰণে অনুৰোধ জনাওঁ এইটা একটা খেরের ঘর এতে তাঁতশাল গোটাই আছে চাম গাহিন চেরকি যতর কি আছে মানে গোটাই এতে আছে আর ভিতৰত এইটা দেখছ কত বড় ট্রাক এইটা ও এ দুইটা পাঁচটা মানুহ সময় থাকিব পাৰিব এতে বড় মানুহ এই জাপি আছে এইগিলা কিবা কিনি আছে আৰু এখন বিচিনা বৰ্তমান এতে বুট ফিটিয়াত হৈছে বিচিনাখনত এটা মুঠতে খেৰেৰ ঘৰ আৰু কি এচি ৰুম ক'বা গেলে এটা হৈছে একটা ভাণ্ডাৰ ঘৰ এটা ধান থোৱা ঘৰ আৰু কি এটা আমাৰ ৰাজবংশী ভাষাত ভাণ্ডাৰ কথা কওঁ ভিতৰত বা কি আছে ভিতৰত বৰ্তমান খালী কিছুই নাই তাও এটা ভাণ্ডাৰ ঘৰ আৰু কি এইটা চা পানীলাও টকৰা আজিকালি পানীলাও টকৰা দেখাই পোৱা নাযায় এইখনক ভাৰ কথা কয় এইখন ভাৰ আগৰ দিনৰ ভাৰ মায়গিলা চিঙৰিগিলা গোটাহাতে পাতানি মিন্দিয়া হৈছে আজিকা এতিয়া মাছ কাটা টাঙল এইগিলা ভলেৰ চামা এইটা মন্দিৰ দাদি ইগো কি মন্দিৰ ইগো হৰি মন্দিৰ না আৰু ইগো বিশ্ব হৰি মন্দিৰ সবাই ইগো বিশ্ব হৰি মন্দিৰ মনসা মন্দিৰ ইগো মানে আমাৰ ৰাজবংশী পৰম্পৰাত কি হয় গোটাই এইগিলা দেখুওৱা হৈছে আৰু কি ইয়াতে এখন মানুহৰ ঘৰৰ চকেৰ ভিতৰত কি থাকে নাথাকে চব দেখুওৱা হৈছে আৰু কি ইয়াতে আৰু হাইগিটি দাদি কি মন্দিৰ আইগিটি মন্দিৰগিটি যেটো মন্দিৰ আছে মানে গোটাই ইয়াতে একেলগে দে এইটা হৈছে একটা গোৱালি আমাৰ গৰু থোৱা গোৱালি আৰু এইখান হৈছে গৰু গাড়ী আগৰ দিনৰ গৰু গাড়ী দেখুওৱা হৈছে ছোট্টু কৰি দেখুওৱা হৈছে কিন্তু বড় কৰি নহয় যেহেতু আজিকালি মানে খুটাৰ চাকা নাথাকে গোটাই টায়াৰৰ চাকা হৈছে গৰু গাড়ীগিলানতো এইগিলা মাছ মাৰা কি কয় বাৰা চেপা কয় নাকি এইগিলা মাছ মাৰা তে টুকুৰি জাকৈ খলৈ পলা ঝকা কি আছে মানে হাবি জাবি যিটো লাগে ধৰি নাঙল জুঙল যিটো আছে গোটাই আছে ভিতৰত আৰু এইগিলা আজি প্ৰথম দিনৰ প্ৰথম কাৰ্যসূচী ইতিমধ্যে আমি অলপ সময় পিছতে আমি আৰম্ভ কৰিম এইটা হৈছে খেৰেৰ পুঁজি আৰু এইগিলা হৈছে চক বেৰা আৰু কি আবার অনুৰোধ জনোৱা হয় অল্পগুলি পাছতে আমাৰ আজি কাৰ্যসূচী আমি আৰম্ভ কৰিম থেংক ইউ এর ভিতৰত গোটাই দোকান বাহাৰ কি আছে এর ভিতৰত আছে অপমাছত চামা এইবাৰ দেখা এইখন বোধহয় কোচবিহাৰৰ ৰাজাবাৰ এইখন মানে দেখুওৱা হৈছে এইবাৰ হাইঠা আনি ভিতৰত চামা মুকলি কৰাৰ লগে লগে চামা কি আছে দোকান কি আছে কি নাই গোটাই দেখাং ৰ সমূহ ৰাইজ আমাৰ বিশ্ব চিনাৰী দিৱসে এতে দেখুওৱা হৈছে মানে আমাৰ কি পৰম্পৰা আছে পূজা পাতল সাজপাৰ ইত্যাদি কি আছে এইগিলা দেখুওৱা হৈছে মানে সকলো কাৰ্যসূচী আমি ৰূপায়ণ কৰি এইগিলা হৈছে চুবাদোৱা গাহৰিৰ মাংস আৰু মুৰ্গীৰ মাংস মজা মৃদুলা ধীৰে ধীৰে লাহে লাহে কি যাদু কৰিলা তো এটাৰ বাৰে আৰম্ভ হৈছে বাণিজ্য মেলা দোকান পাহাৰ এয়া এইগিলা হৈছে ডিমাৰ দোকান ডিমা আমলেটেৰ দোকান তাৰপিছত এই চাহৰ দোকান পিঠা চাহা কি পায় কুৰকুৰি তামোল পাণ হোটেল
হাবি যাবি যেতই আছে মানে খাওয়ানোর বস্তুর দোকান সব ইগিদি গোটাই ইগিদি দে দাদি কেংকা বেচা কিনা এই লাহে আৰম্ভ না দে হ'ব দে আৰু এইখন মঞ্চতে সাংস্কৃতিক অনুষ্ঠানগিলা এতে অনুষ্ঠিত হ'ব এইবাৰ বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত ফুলেৰ মালা অৰ্পণ কৰা হ'ব আজি প্ৰথম দিনৰ দ্বিতীয় কাৰ্যসূচী ইতিমধ্যে ৰূপায়ণ কৰা হৈছে আমাৰ তৃতীয় কাৰ্যসূচী মৰ্মে গোটাই আমাৰ ৰাজবংশী আবেগিটিয়াকে বিপৰীত কৰি আহিব লাগছে দে আৰু কমতা কেমেৰামেন ইফালে যাব লাগিব কাৰণ পোহৰটো ইফালে আছে কেমেৰামেন ইফালে যাব লাগিব এয়া গকুল বৰ্মন ডাঙৰীয়া বিশ্ব মহাবীৰ চিলাৰায়ৰ প্ৰতিমূৰ্তিত ফুলেৰ মালা অৰ্পণ কৰিব এইবাৰ এইবাৰ নাককাটি পাহাৰত উঠিন যাং আই যায় যদি এই গৈ এতিয়া বনাইছে যাযাবৰ কেম্পিং সাইট এতিয়া টেণ্টত ৰাতি থাকিব পাৰিবি খাৱা লোৱাৰ ফেচিলিটি চব আছে পইচা দিব লাগিব কটকা কৰি দিব লাগে দাসনা পাং ৰ পইচা শুনা কৰিব লাগিব কাৰোবাৰ ইচ্ছা হ'লে থাকিব পাৰিছে আৰু কি আহিয়া